পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেছ ইভেণ্টত সোণৰ পদক লাভ ভাৰতৰ অবিনাশ চেবলেৰ। চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত উজ্বলি উঠিছে ইজনৰ পাছত সিজন ভাৰতীয় খেলুৱৈ। ভাৰতীয় খেলুৱৈ তথা মহাৰাষ্ট্ৰৰ অবিনাশ চেবলে দেওবাৰে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেজত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। পুৰুষৰ 3000 মিটাৰ ষ্টিপলেচেছ ইভেণ্টত অবিনাশে 8.19.50 ছেকেণ্ড সময়েৰে নিজৰ নামত এছিয়ান গেমছৰ অভিলেখ পঞ্জীয়ন কৰে। 29 বছৰীয়া ৰাষ্ট্ৰীয় অভিলেখধাৰী চেবলে 2018 চনৰ জাকাৰ্টা গেমছত স্থান দখল কৰা ইৰাণৰ হুছেইন কেয়াহানীৰ পূৰ্বৰ এছিয়ান গেমছৰ 8.22.79 ছেকেণ্ডৰ অভিলেখ অতিক্ৰম কৰে। 2022 চনৰ কমনৱেলথ গেমছতো অবিনাশ চেবলে ৰূপৰ পদক লাভ কৰিছিল। তেওঁৰ হাতত আছে 8 মিনিট 11.20 ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ। তেওঁৰ ছিজনৰ সৰ্বোত্তম সময় 8.11.63 ছেকেণ্ডত ৰেকৰ্ড স্থাপন কৰিছে, যাৰ ফলত তেওঁ এছিয়ানসকলৰ ভিতৰত জাপানৰ মিউৰা জুৰ্জি SB 8.9.91 পিছতে দ্বিতীয় স্থানত আছে। চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে বৰ্তমানলৈকে মুঠ 52টা পদক লাভেৰে তালিকাৰ চতুৰ্থ স্থানত আছে। ইয়াৰে 13টা সোণ, 20টা ৰূপ আৰু 19টা ব্ৰঞ্জৰ পদক।